প্ৰশাসনৰ নিষেধাজ্ঞা নেওচি গুৱাহাটীত উপস্থিত প্ৰবীণ ভাই টুগাৰীয়া মুখত কলা কাপোৰ ডিঙিত প্লে কাৰ্ড ওলমাই গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হিন্দু নেতাগৰাকী প্ৰশাসনৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতীকী প্ৰতিবাদ বিমানবন্দৰতে উষ্ম আদৰণি সমৰ্থকৰ যিটো ভাৰতবৰ্ষত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কৰ্মকৰ্তাবিলাকে যিটো গতিত এটা ৰাম মন্দিৰ আৰু জম্মু কাশ্মীৰত 370ৰ ওপৰত আমি এটা আন্দোলন কৰি আছিলোঁ আসলতে চৰকাৰখনে যে ভয় খাইছে ইয়াৰ ওপৰত অসমৰ বাংলাদেশী বহিষ্কাৰ হ'ব লাগে বৰ্ডাৰ চিল হ'ব লাগে এইখিনি কথাটো তেখেতে কোনো ধৰণৰ ভুল কথা কোৱা নাছিল তাৰ পিছতো তেখেতক সংবাদ মাধ্যমৰ আনকি সংবাদমেলো আমাৰ এখন আয়োজন কৰিছিলোঁ 19 তাৰিখে অহাকালিৰ বাবে সেইখনো আমাক বাতিল কৰিবৰ কাৰণে প্ৰশাসনে বাধ্য কৰাইছে দুমাহৰ বাবে অসমত নিষিদ্ধ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ প্ৰবীণ ভাই টুগাৰীয়া সভা সমিতিত ৰাজহুৱা মন্তব্য ৰখাত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ আনকি সংবাদ মাধ্যমতো বক্তব্য ৰখাত বাধা আৰোপ এই নিষেধাজ্ঞাৰ মাজতে বুধবাৰে গুৱাহাটীত উপস্থিত হলহি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ প্ৰবীণ ভাই টুগাৰীয়া বিমানবন্দৰত উপস্থিত হৈ প্ৰশাসনৰ নিষেধাজ্ঞাক কঠোৰ ভাষাৰে সমালোচনা কৰিলে হিন্দু নেতাগৰাকীয়ে तो पुलिस कमिश्नर को कह सकता हूं इसलिए मैं 3 बजे पुलिस कमिश्नर की ऑफिस में उनके अलोकतांत्रिक और वाणी स्वातंत्र का नियम का भंग करने वाले ऑर्डर का विरोध करने के लिए मैं स्वयं 3 बजे पुलिस कमिश्नर की ऑफिस में जा रहा हूं বিমানবন্দৰৰ পৰা পোনে পোনে গৈ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে হিন্দু নেতাগৰাকীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে কামাখ্যা মন্দিৰ দৰ্শন কৰি উপস্থিত হয়হি উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়ত মন্দিৰ দৰ্শন কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্তব্য নেতাগৰাকীৰ অসমত অবৈধভাৱে আছে 50 লাখ বাংলাদেশী সত্তৰ ভূমি বাংলাদেশীয়ে দখল কৰিছে গ্ৰেটাৰ বাংলাদেশৰ অংশ হোৱাৰ দিশে অসমক লৈ যোৱা হৈছে চিল নহল ভাৰত বাংলা সীমান্ত बांग्लादेशियों से आसाम को पूर्ण मुक्त करे लोगों ने वोट बांग्लादेशियों से आसाम को मुक्त करने के लिए दिया है केंद्र सरकार के 4 वर्ष और 2 वर्षों के राज्य सरकार के बाद उनका पालन नहीं हुआ है বাংলাদেশিক আতিথ্য কিন্তু মোৰ মুখ বন্ধ এই আক্ষেপেৰি নিজৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰা গুৱাহাটীৰ আৰক্ষী আয়ুক্তকো মুখত কলা কাপোৰ বান্ধি সাক্ষাতৰ বাবে গ'ল হিন্দু নেতাগৰাকী मैंने कमिश्नर साहब को कहा पुनर्विचार करो ताकि आसाम के युवकों को रोजगार और इंटीरियर में स्वास्थ्य देने का काम मैं आगे बढ़ा पाऊंगा मैंने विनंती की है अब उन पर निर्भर है কিন্তু এতিয়া যেটো 144 বা 144 ধাৰাৰ ওপৰত তেখেতে পাব্লিক মিটিং এটেন্ড কৰা বা প্ৰেছ বা মিডিয়াৰ আগত উচ্চতনীমূলক বা কোনো কমিউনাল এই ধৰণৰ কথা কোৱাৰ যি বাধ্যবাধকতা বা যি ৰেষ্ট্ৰিকশন ৰখা হৈছে এটো বাহাল থাকিব কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে মৌচুমী শৰ্মা বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট